কোৱা জান, কিয় মাতিছিলা? জান, তোমাক মই এটা কথা ক'বলগীয়া আছে। কি কথা কোৱা? জান, মোৰ কাইলৈ বিয়া হৈছে। মোৰ দেউতাই মোক আনৰ লগত বিয়া দিব ওলাইছে। তুমি মোক মাফ কৰি দিবা জান। মই তোমাক বহুত কষ্ট দিলোঁ, তোমাৰ লগত বহুত ঘূৰিলোঁ, তোমাৰ পকেট খৰচা বহুত কৰিলোঁ। মই দেউতাক বহুত মনাব বিচাৰিছিলোঁ, কিন্তু দেউতাই কোনোপধ্যেই ৰাজি নহয়। তুমি মোক মাফ কৰি দিবা জান। সেইটোনো কি ডাঙৰ কথা হ'ল? মই তোমাক মোৰ পত্নী আৰু মোৰ ল'ৰা ছোৱালী দুটাৰ লগত চিনাকি কৰি দিম বুলি ভাবিছিলোঁৱেই। কি? ৰাজু, তোমাৰ মায়ে বোলে বহুত ধুনীয়া দহি বনায়, আনিবাচোন খাই চাম। কাইলৈ আনি দিম ছাৰ। অঁ ঠিক আছে, আনিবা। বাহ, দহিখিনি ইমান ধুনীয়া, খাই মজা লাগিব কিন্তু। ৰাজু, দহিখিনি খাই বহুত মজা লাগিলে। ইমান কমকৈ আনিলা যে, আৰু অকণমান আনিব লাগিছিলে। আনিছিলোঁ ছাৰ। ৰাস্তাত মই আহি থাকোঁতে মোৰ পেচাব লাগিল, আৰু তেতিয়া মই ৰাস্তাত দহিখিনি থৈ লৈছিলোঁ। তেতিয়া কুকুৰ এটা আহি মনে মনে খাই আছিল, সেইকাৰণে কম হ'ল ছাৰ। কি? তই মোক কুকুৰে খোৱা দহি খোৱালি? গামলাটো নেভাঙিব ছাৰ। গামলাটো ভাঙিলে মায়ে মোক গালি দিব। সেইটো মায়ে নজনাকৈহে আনিছোঁ। সেইটো আমাৰ মায়ে ৰাতি পেচাব কৰা গামলা। কি? পেচাব কৰা গামলা? বন্ধুসকল, ভিডিঅ'টি লাইক কৰিব। আৰু যদিহে আপুনি এই চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।